নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। মোৰো বৰ্তমান ভালে বাৰু। আজি 9 তাৰিখ হ'লহি আৰু নতুন বছৰত মই এটাও ভিডিঅ' আজিলৈকে আনিব পৰা নাই। সেইকাৰণে মনটো অলপ বেয়া লাগি আছে। ভাবিছোঁ যে আজি যেনে তেনে হ'লেও এটা ভিডিঅ' শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু এইকেইদিন আচলতে ব্যস্ত অলপ, যিহেতু বিহু আহি আছে, ঘৰুৱা ইটো সিটো কাম, আৰু তাৰ মাজতে মই অলপমান নতুনকৈ কিবা কিবি চিলাইও কৰি আছোঁ, যিবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। ভাবিছোঁ আজিৰ ভিডিঅ'টোতে সেইখিনিও আপোনালোকক দেখুৱাম। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব, আৰু ভিডিঅ'টো যদি চাই শেষত ভাল লাগে তেন্তে লাইক কমেণ্ট কৰিব। আৰু তেন্তে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলগীয়া বস্তুবোৰ হৈছে মই কৰা কিছুমান কাম, আৰু অলপ দিনৰ আগতে কিবা কিবি অকণমান বজাৰ কৰিছিলোঁ এই চিলাইৰ লগতে জড়িত বস্তু সৰু সুৰা, যিবোৰ নিজে গ'লেহে পাৰি আনিব, সেইবোৰ অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ। বিশেষ একো নাই, এই কুৰ্চা দুটা, যিটো কাম মই খুব ভাল দেখোঁ, খুব ভাল পাওঁ, কিন্তু নিজে ইমান ভালকৈ নাজানো, অলপ অলপ জানো। এনেকৈ ভাবিছোঁ যে এবাৰ কিবা কিবি কুৰ্চাৰ কাম কৰিম, আৰু সেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কি কৰোঁ। আৰু আনিছোঁ এইবোৰ অলপমান গ্লাছ, খুব মন আছে গ্লাছ লগোৱা কাপোৰ এযোৰ কৰিম বুলি ভাবিছোঁ। সেইকাৰণে এইখিনি আনিছোঁ। মোৰ আহি থকা ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব, আহিব লগা সেইবোৰত আপোনালোকে এইবোৰ দেখিব কি কৰোঁ কি নকৰোঁ। আৰু বহু দিনৰ পৰাই কাপোৰ এযোৰ কৰি আছোঁ, কিন্তু একদমেই সময় কম হাতত, সময় নাপাওঁ আজিকালি। ল'ৰা ডাঙৰ হৈছে, গতিকে অকণ উৎপাত বেছি হৈছে, সময় তেনেকৈ নাপাওঁ কাৰণে সম্পূৰ্ণ কৰিব পৰা নাই। গ্ৰে কালাৰত এনে কাপোৰ এযোৰ কৰি আছোঁ। এযোৰ পিছে মই সম্পূৰ্ণ কৰিহে দেখুৱাম। এতিয়া দেখুৱালে ভাবিব যে আপোনালোকে এইবোৰ কি দেখুৱাই আছে, একো ভাল নাই লগা বিশেষ। যেতিয়া একদম সম্পূৰ্ণ কৰিম, বনাম ব্লাউজ তেতিয়া দেখুৱাম। আৰু তাৰ কাৰণেও এইখিনি আনিছিলোঁগৈ। এইটো মই চইচ কৰিলোঁ, এইটোৱে সেই গ্ৰে কালাৰটোৰ লগত ব্লাউজ পিচ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন, আৰু ভাল লাগিছে নে বেয়া লাগিছে, কি হয়। মানুহজনেতো কৈছে ইমান মানে কাৰা কালাৰটো বেয়া লাগিব। ময়ো তেনেকৈ নিপিন্ধোঁ ইমান মানে হেভি কাম কৰা বস্তু, কিন্তু এইবাৰ আনিছোঁ। আৰু তাত এনেকৈ গ্ৰে কালাৰৰ নেট এডোখৰ আনিছোঁ। ভাবিছোঁ যে সেইটো হাত দিম, কিবা ডিজাইন এটা ভাবি থৈছোঁ। যেতিয়া সম্পূৰ্ণ হ'বগৈ তেতিয়া দেখুৱাম, শ্বেয়াৰ কৰিম। আৰু আনিছোঁ এইখিনি চাদৰখনৰ কাৰণে লাগিব। আৰু আজি মই এতিয়া কৰি আছিলোঁ এইখন মেখেলা এখন আনিছিলোঁ, তাত অলপমান চিলাই কৰিছোঁ। আৰু এইখন গিফ্টৰ কাৰণে আনিছিলোঁ, হয়গৈ নাই নাজানো। বিহুৰ পাছতে মই সম্পূৰ্ণ কৰিব লাগে। এইকেইদিন কৰি আছোঁ, যিহেতু পাকঘৰৰ ডিউটি ছুটি, আৰু তথাপিও কামটো শেষ নাই, ঢেৰ কাম ওলাই থাকে। গতিকে তাৰ মাজতে অলপ এইখিনি কৰি আছোঁ। যেতিয়া সম্পূৰ্ণ হ'বগৈ মই আকৌ ভালকৈ দেখুৱাম বাৰু। আৰু এই ডিজাইনটো অলপ দিনৰ আগতে এনেকৈ আঁকি ল'লোঁ। আৰু এইটো কেনেকুৱা লাগিছে জনাব। গুজৰাটী কৰিছোঁ, কিন্তু ছাইডত এটা ধুনীয়াকৈ বৰ্ডাৰ দিছোঁ। আৰু ভাল লাগিলে কমেণ্টত ক'ব। অকণমান আগতে এটা কেক বনাইছিলোঁ, আৰু কেকটো মই কেৰাহীত বনাইছিলোঁ। কেকটো কেৰাহীত ডাইৰেক্ট বনাইছোঁ, আৰু প্ৰথমবাৰ বনাইছোঁ, আৰু ডাঙৰো হৈছে, অকণমান উজুও হৈছে। কিন্তু মোৰ কি হ'ল, সময়টো ইফালে সিফালে এইটো কামত লাগি থাকোঁতে কেকটো অলপমান বেছি হ'ল বেক, কিন্তু বেয়া হোৱা নাই, খাবলৈ ভালেই হৈছে। চুজিৰ কেক আপোনালোকে ট্ৰাই কৰিবচোন তেনেকৈ, যিহেতু বিহু আহি আছে, কামত আহিব পাৰে। ৰেচিপিটো মই যিহেতু ভিডিঅ' কৰি থৈছিলোঁ, আপোনালোকক দি দিম। আৰু অলপ আগতে মই যিটো কেক বনাইছিলোঁ, আচলতে কেকটো মন গ'ল পটককৈ বনাবলৈ, কাৰণ চুজিখিনি আছিলে, আৰু চুজিখিনি বেয়া হৈ যোৱাৰ আগতে ভাবিলোঁ যে কিবা এটা কৰি খাব লাগে, আৰু তেনেকৈ জলপান কৰিও খাবলৈ মন নকৰে। গতিকে ভাবিলোঁ কেক এটাকে বনাওঁ। কেকটো মোক লাগে অকণমান ডাঙৰকৈ, গতিকে আজি কেৰাহীতে মই কেকটো বনালোঁ, আৰু ডাইৰেক্ট বনাইছোঁ কেৰাহীতে, ননষ্টিক কেৰাহী এটাত। আৰু কেকটো খাবলৈ ভাল হৈছে। মোৰ অকণমান নিজৰ দুখৰ কাৰণে, মানে সময়টো ইমান নাচালোঁ, খেলি মেলি হোৱাৰ কাৰণে অকণ বেছিকৈ বেক হ'ল, 5 মিনিটমান, কিন্তু খাবলৈ বেয়া হোৱা নাই, জ্বলি যোৱা নাই, আৰু ভালেই হৈছে। সেইকাৰণে ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। তেন্তে আপোনালোকে প্ৰথমতে সেই কেকৰ ৰেচিপিটো চাই লওক, যিহেতু বিহু আহি আছে, কামত আহিব। মই কৈছোঁ নহয় কামত আহিব, একদম একেলগে খুব উজুকৈ আৰু ডাঙৰকৈ হৈ যায়। সেইটো মোৰ ভাল লাগে, ডাঙৰকৈ হৈ যোৱাটো একেকোবে।
যিহেতু কুকাৰত বনালে যদি ভিতৰত বাতিটো দিওঁ তেন্তে সৰু কেক এটা হয়, পটককৈ শেষেই হৈ যায় খাওঁতে। গতিকে ডাঙৰকৈ কেৰাহীটোত যদি একেবাৰে বনাব পাৰোঁ ভাল লাগে আৰু। তো আপোনালোকৰো সেই টিপছটো কামত আহিব পাৰে। গতিকে প্ৰথমতে কেকটো চাই লওক আৰু তাৰপিছত কেনেকুৱা হৈছে জনাব। আকৌ লগ পাম। তেতিয়াহ'লে প্ৰথমতে কেকৰ সেই ৰেচিপিটো চাই লওক। আৰু আজি বনাবলৈ লোৱা কেকটোৰ কাৰণে মই লৈছোঁ 2 কাপ চুজি, আৰু এইটো জোখৰ কাপৰে মই 2 কাপ চুজি লৈছোঁ, আৰু চুজিখিনি মই মিক্সাৰত মাৰি লৈছোঁ। যিহেতু চুজিখিনি গোটা হয় সেইকাৰণে অকণমান ভাবিলোঁ যে মিক্সিত মাৰি লওঁ। আৰু এইখিনি মই এতিয়া মিক্সাৰত মাৰি আকৌ চালনী এখনেৰে চালি লৈছোঁ, আটা চলা চালনীখনেৰে। ভাবিছোঁ যিখিনি ৰৈ যায় সেইখিনি আঁতৰাই দিম, কিন্তু প্ৰায়খিনিয়ে চালনীত নৰলেই গুচি গ'ল। যিখিনি ৰ'ল সেইখিনি মই আঁতৰাই দিলোঁ। এনেদৰে চালি ল'লে কিবা কিবি থাকিলেও ৰৈ যায়। আৰু এতিয়া বেলেগ এটা পাত্ৰত মই এটা ডিম লৈছোঁ, আৰু সেইটো মই এনেদৰে ভালদৰে ফেটি লৈছোঁ। মোৰ কোনো ব্লেণ্ডাৰ নাই, গতিকে মই চামুচখনেৰে ভালদৰে ফেটি লৈছোঁ। আৰু এতিয়া এইখিনি ভালদৰে খুব ফেটিব, অকণমান সময় লাগে এনেকৈ চামুচে। যিহেতু মই বহুত কেক যেতিয়া তেতিয়া বনাই নাথাকোঁ কাৰণে এতিয়ালৈকে মোৰ ব্লেণ্ডাৰ অনা হোৱা নাই, আনিব লাগিব। তাতে মই 1 কাপ দৈ দিলোঁ, আপোনালোকে দেখিলে। আৰু 2 কাপ দি এইটোত ফেটিবলৈ বেয়া হোৱাৰ কাৰণে মই এটা মগত ল'লোঁ, আৰু তাতে এডাল ঘাটনিডাল দেখিছেনে ষ্টিলৰ, সেইডালে দিয়ে মই আগতেও বাৰু ফেটোঁ, সেইডালেদি ধুনীয়াকৈ 2 কাপ দি ফেটি ল'লোঁ। আৰু তাতে আধা কাপ ৰিফাইনো দিলোঁ। আৰু ইয়াতে এতিয়া 1 কাপ আৰু অলপমান চেনি দিম, 1.5 কাপ চেনি দিম, আৰু চেনিখিনি দিও খুব ভালদৰে আকৌ ফেটি ল'ম। ইয়াত মই কি দিলোঁ এতিয়া, এটা ডিম, 1 কাপ দৈ, আৰু আধা কাপ ৰিফাইন, আৰু 1.5 কাপ চেনি। গোটেইখিনি ভালদৰে ফেটি ল'লোঁ, বহুত সময় লৈছে। সেইখিনি ফেটি ল'লোঁ। আৰু এতিয়া মই সেই পাত্ৰটোত, যিটোত মই প্ৰথমতে লৈছিলোঁ, তাতে যিখিনি মিক্সিত মাৰি ল'লোঁ সেই যিখিনি চুজি হয় সেইখিনি দিলোঁ। আৰু তাত ইয়াৰ অলপ অলপকৈ দি, অলপ নহয় গোটেইখিনি দি দিছোঁ। এইখিনি ফেটি লোৱা ৰিফাইন, চেনি, গাখীৰ হয়, এইখিনি গোটেইখিনি দি বেটাৰটো বনাই ল'লোঁ। আৰু এনেদৰে ভালদৰে অলপ দেৰি ফেটি আধা ঘণ্টামানৰ কাৰণে থৈ দিলোঁ। এইখিনি ভালদৰে এনেকৈ ফেটি ল'ব, অলপ সময় ফেটিব লাগিব। আৰু এই ফেটি পানি মই আধা ঘণ্টামানৰ কাৰণে, আধা ঘণ্টা 1 ঘণ্টা কাৰণে ৰাখি থলোঁ। আৰু এতিয়া আধা ঘণ্টাৰ পাছত এইটো বেটাৰটোত মই আকৌ কিবা কিবি দিম, তেতিয়া চাই থাকিব ভালদৰে। এতিয়া এই চালনীখনৰ সহায়ত মই হেতা এখনেৰে বেছি জোখ লোৱা নাই, মই এহেতা দিলোঁ আটা, আৰু তাৰ লগতে দিলোঁ এচামুচ বেকিং পাউডাৰ, আৰু আধা চামুচ চ'ডা, বেকিং চ'ডা। আৰু গোটেইখিনি এনেদৰে চালি আগতে বনাই থোৱা বেটাৰটোত মিলাই দিলোঁ। আৰু এইখিনি দিয়াৰ পাছতো ভালদৰে চামুচখনেৰে এইটো বেটাৰটো ফেটি ল'লোঁ, মানে মিহলাই ল'লোঁ ভালদৰে। এনেদৰেও অলপমান ভালদৰে মিলাই ল'ব। আৰু দেখিছে এতিয়া মোৰ বেটাৰটো অলপ ডাঠ হৈছে, গতিকে এই ডাঠ বেটাৰটো মই অলপ পনীয়া কৰিবলৈ ইয়াত অলপ গাখীৰ দিম। এইখিনি গাখীৰ, এনেদৰে গাখীৰ অলপ অলপ দি বেটাৰটো নিজৰ পচন্দ অনুসৰি কৰি ল'ব পাৰে, যিমান ডাঠ বা পাতল বিচাৰে। আৰু ইয়াত মই চেণ্টৰ কাৰণে কমলাৰ বাকলি শুকুৱাই মই গুড়ি কৰি ৰাখোঁ। এনেদৰে তাৰ কমলা বাকলিৰ গুড়া আকৌ এচামুচ দি দিছোঁ। আৰু এইখিনি এতিয়া হৈ গ'ল ৰেডি। বেটাৰটো ইমানটো হ'লেই হয়, ডাঠ পাতল কিমানটো নিজে বিচাৰে। মোৰ কেকৰ বেটাৰটো ইমানটোৱেই জোখৰ হয়। আৰু এতিয়া হৈ গ'ল এইখিনি। এতিয়া মই কেৰাহীটো ৰেডি কৰোঁ। এতিয়া এই কেৰাহীতে লৈছোঁ, এটা ননষ্টিক কেৰাহী এটা লৈছোঁ, আৰু সেই কেৰাহীটোত মই ৰিফাইন অলপ সানি লৈছোঁ। অলপমান কপাহৰ সহায়েৰে মই ৰিফাইন সানি লৈছোঁ গোটেই কেৰাহীটোত। আৰু সেই ৰিফাইনখিনি সনাৰ পাছত মই তাত এখন কাগজ দিম। কাগজখন মই কেৰাহীটোৰ তলিৰ জোখত গোলকৈ কাটি লৈছোঁ। বাটাৰ পেপাৰো ল'ব পাৰে। মই বগা কাগজ এখিলাকে লৈছোঁ, কাটি লৈছোঁ, আৰু তাৰ ওপৰত আকৌ অলপমান ৰিফাইন সানি দিছোঁ। এতিয়া মোৰ কেৰাহীটো ৰেডি হৈ গ'ল। আৰু এতিয়া মই ইয়াত বেটাৰখিনি ঢালি দিম। এনেদৰে ল'লে এইখিনি কেকটো তলত লাগি ধৰাৰ চান্স নাথাকে। এয়া দেখিছেনে, মই এতিয়া ৰেডি কৰি থোৱা বেটাৰটো ইয়াতে দি দিম।
আৰু এনেদৰে দিয়াৰ পাছত মই কেৰাহীটো এনেদৰে অলপ তললৈ থেকেচি দিয়াৰ দৰে দিম, কাৰণ ইয়াত যিখিনি এয়াৰ থাকে তেতিয়া ওলাই যায়, কেকটো ভাল হয়। আৰু এতিয়া একো কৰিব নালাগে, মাত্ৰ গেছটো জ্বলাই একেবাৰে ল' ফ্লেমত ৰাখি কেৰাহীটো পাতি দিব লাগে। আৰু এই কেৰাহীটো পাতি ঢাকন দি 40-45 মিনিটৰ কাৰণে ৰাখি দিব লাগে। আৰু এতিয়া মোৰ অলপমান সময় 5 মিনিটমান বেছি হৈ গ'ল, গতিকে কেৰাহীটোৰ তলত অলপ বেছি কালাৰ হ'ল, কিন্তু জ্বলি যোৱা নাই। খুব খাবলৈ ভাল হৈছিলে, স্পঞ্জি হৈছিলে, আৰু যিহেতু চুজি কেক হেল্ডিও হয়। দেখিছে মোৰ কেকটো ৰেডি হ'ল। মই খৰিকা মাৰিডালৰ সহায়ত চালোঁ, লাগি অহা নাই, গতিকে কেকটো ৰেডি। আৰু এয়া কেক গৰমেই হৈ আছে, কিন্তু ল'ৰাৰ ঠাহনি নাই, নেখায়ো সি ইমান কেক, কিন্তু মুঠতে উলিয়াব লাগে, কাটিব লাগে কেকটো, গতিকে গৰমে কেকটো উলিয়াবলগীয়া হৈছে। আৰু এয়া ল'ৰাই কাটিছে গৰমে সেয়া ভাগিও গৈছে। আপোনালোকে চাগে ভিডিঅ'টো ভালকৈ মন কৰিছে যে দেখিছে, ধোঁৱা বলি আছে। আৰু কেক সদায় ঠাণ্ডা হোৱাৰ পাছতহে কাটিব লাগে, সেইটো গৰমে কটাৰ কাৰণে অকণমান ভাগি গৈছে, কিন্তু দেখি হয়তো গম পাইছে কেকটো স্পঞ্জি হৈছে আৰু খাবলৈও খুব সোৱাদ হৈছে। আৰু কমলাৰ বাকলিৰ কাৰণে চেণ্টটো খুব ধুনীয়া আহিছে। এয়া দেখিছে, আপোনালোকে যদি এনেকৈ বনোৱা নাই এবাৰ ট্ৰাই কৰিব। মই কিন্তু ভাল পালোঁ, বুদ্ধিটো উজু আৰু খাবলৈও টেষ্টি হয়। এয়া লৰাই ধৰিলেই এইখিনিয়ে। তেন্তে আপোনালোকেও এনেকৈ এবাৰ কেকটো ট্ৰাই কৰিব। আৰু আপোনালোকৰ বিহুৰ প্ৰস্তুতি বাৰু কেনেকুৱা চলিছে? মোৰ একো পিঠা পনা হোৱাই নাই, কাইলৈৰ পৰা ষ্টাৰ্ট কৰিমহে সেইখিনি। বাকী এইবোৰ কাপোৰ ধোৱা বা ঘৰ চৰ চাফা কৰা এনেকুৱা কিছুমান কামেই চলি আছে। এইবোৰো বহুত কাম ওলাই বিহু বুলিলে, নকৰিলে ভাল নালাগে। তেন্তে কাইলৈৰ পৰা আকৌ নতুনকৈ ব্লগ টাইপত ভিডিঅ' বনাম, আপোনালোকলৈ আগবঢ়াম। আশা কৰোঁ আপোনালোকৰো বিহুটো ভালকৈ পাৰ হওক, মোৰো লগতে। তেন্তে এইবাৰ ভোগালীৰ প্ৰস্তুতি কেনেকুৱা কি আপোনালোকে কমেণ্টৰ দ্বাৰাই জনাব। মই বাৰু ব্লগ টাইপত আপোনালোকলৈ যিমান পাৰোঁ ভিডিঅ' দিম। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো টিপি অল কৰি ল'ব, যাতে মোৰ আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সময়মতে পাই থাকে। তেন্তে আজিলৈ আহোঁ, পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে খুব সোনকালে লগ পাম। বাই বাই।